নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ বেবী কিটচেন এণ্ড ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন আৰু ফাৰ্ষ্ট ৰেচিপি। আপোনালোক সকলোৱে চাবচোন, লগতে কেনেকুৱা হৈছে জনাবচোন, আৰু মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিৰ ৰেচিপিটোৰ কাৰণে মই ইয়াত মাছৰ মাথা লৈছোঁ। মাছৰ মাথা, এই গাছ কাপ মাছৰ মাথা, আৰু ইয়াত লৈছোঁ অকণমান জালুকৰ গুড়া খুন্দি লৈছোঁ। ইয়াত আদা নহৰু পেষ্ট, আৰু এটা লৈছোঁ জলকীয়া আৰু হালধি, আৰু চবতকৈ স্পেচিয়েল বস্তুটো হ'ল খৰিচা বা খৰিচা। আহকচোন কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। ইয়াত মই কেৰাহীখন গৰম কৰি লৈছোঁ। এতিয়া মিঠাতেল অকণমান দিম, বেছি নিদিওঁ, অকণমান মিঠাতেল দিম। জাষ্ট মাছৰ মূৰাটো মই ফ্ৰাই কৰিবলৈ অকণমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হ'বলৈ দিম ভালদৰে। মোৰ কেৰাহীখনৰ মিঠাতেলখিনি ভালদৰে গৰম হৈ গৈছে। মই এতিয়া ইয়াত মাছৰ মূৰাকেইটা দি দিম, তাৰপিছত ইয়াত অলপমান ভাজিম। সেইকাৰণে মই ডাঙৰ হাতে এখন লৈ লৈছোঁ, অকণমান এনেদৰে ভাজি ল'ম। এতিয়া মই ইয়াতে আন্দাজমতে নিমখ অকণমান ছটিয়াই দিছোঁ। তাৰপাছতে এতিয়া মই ইয়াত অকণমান হালধি দিম। অকণমান লৰাই দিম, জ্বলি গৈছে, লাগি ধৰিছে, অকণমান লৰাই দিম। তাৰপাছতে মই ইয়াত অকণমান আদা নহৰু পেষ্ট অকণমান দিম, অকণমান থৈ দিছোঁ, অকণমান দিছোঁ, ভাজি লওঁ। এনেদৰে অলপ ভাজি ল'ম। এতিয়া এইখিনি অকণমান ভজাৰ পিছত এতিয়া মই দি দিম খৰিচা টেঙাখিনি। তাৰপিছত এতিয়া ভাজি লওঁ অকণমান। খুব ধুনীয়া গোন্ধাইছে খৰিচা টেঙাখিনি, গোন্ধটোতে একেবাৰে মোৰ খাওঁ খাওঁ লাগি গৈছে। খুব ধুনীয়া গোন্ধাইছে। অকণমান ভাজিম। এতিয়া অকণমান সিজিবলৈ মই পানী দি দিম, অকণমানহে পানী দিম, বেছি নিদিওঁ। দেখিছে নহয় কিমানকণ পানী দিছোঁ। এতিয়া অকণমান ঢাকি দিম উতল অহালৈ। এয়া দেখিছে নহয় উতলি আছে খুব ধুনীয়াকৈ। এয়া মোৰ চব্জিখিনি খুব ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াত দি দিম আদা নহৰু পেষ্ট অকণমান যে থৈ দিছিলোঁ, সেয়া অকণমান দি দিম। তাৰপিছতে এতিয়া মই জালুকৰ গুড়ি অকণমান ছটিয়াই দিম। কেঁচা জলকীয়া এটা দিছিলোঁ, জালুক দিয়াৰ কাৰণে জ্বলা হ'বৰ কাৰণে কেঁচা জলকীয়াটো মাত্ৰ এটাহে দিছিলোঁ। কেঁচা জলকীয়াটো দি দিলোঁ। লৰাই লওঁ অকণমান ভালকৈ। এতিয়া অকণমান ল' ফ্লেমত ভাজি ঢাকি দিম। এতিয়া মাজে মাজে লৰাই থাকিব এনেকৈ। দেখিছেনে পানীবোৰ শুকাই গৈছে, পানী যিমানকণ মই দিছিলোঁ। অকণমান লৰাই দিছোঁ। আৰু অকণমান ভাজিম। অকণমান তেল বিৰিঙিছে, আৰু অকণমান এনেকুৱা আৰু ভাজিম। দেখিছেনে মোৰ মাছৰ মূৰ আৰু খৰিচা টেঙা ভাজিকণ ৰেডি হৈ গৈছে। তেল বিৰিঙিছে হ'লেই আৰু।
দেখিছেনে মোৰ ভাজিকণ ৰেডি হৈ গ'ল। ধোঁৱা ওলাই আছে, খুব ধুনীয়া গোন্ধাইছে, খাওঁ খাওঁ লাগিছে। আপোনালোকে কেনেকুৱা লাগিলে জনাবচোন আৰু এনেকৈ বনাই খাবচোন, খুব ধুনীয়া লাগে খাবলৈ।